आज मेरी पगड़ी भी केसरी, जब बहेगा मेरा लहू भी केसरी और मेरा विमल बोलो जुबान केसरी। वाह क्या सीन है, वाह क्या सीन है। গুটকাৰ এড নকৰো বুলি কোৱা অক্ষয় কুমাৰে নিজে গুটকাৰ এড কৰি দিলে, কিন্তু তেওঁ বেয়া পাই লাভ নাই মোৰ মতেদি, কাৰণ তেওঁ সেই ৰাউডি ৰাথৰত নিজে কৈছিল जो मैं बोलता हूँ वो मैं करता हूँ और जो मैं नहीं बोलता हूँ वो मैं डेफिनेटली करता हूँ। নমস্কাৰ মিত্ৰ আৰু মিত্ৰাণীসকল, আমি যে আচলতে এই টিকটকাৰ বা ৰিলছ কৰাবোৰক যে ট্ৰল কৰো, আচলতে সিহঁতক নহয়, ট্ৰল কৰিব লাগে এই বলিউডৰ ষ্টাৰবোৰকে, কাৰণ ইহঁতৰ বহুত লাখত মানে 10-20 লাখত ইহঁতৰ মানে ফলোৱাৰ্ছ আছে, ইহঁতক ফলো কৰে বা ইহঁতক মানে আইডল হিচাপে মানে, কিন্তু ইহঁতে নিজৰ মুখেৰে এবাৰ ক'ব যে মানে তেওঁলোকে গুটকাৰ এড নকৰে, চিগাৰেটৰ এড নকৰে, কিন্তু নিজে পইচাত বিক্ৰী হ'ব। এই যে কেৰিমিনাটি যে কৈছিল ওপৰ সে লেকে নিচে তাক বান্ডেলো মে বিক্ৰী হ'ব তুম লোক, এইটো ছেম এই বলিউডৰ ষ্টাৰবোৰৰো। বিশ্বাস হোৱা নাই যদি অক্ষয় কুমাৰকে চাই লওক, ভিডিঅ'টো সম্পূৰ্ণ চাওক, বুজি পাব নিজে। আৰু আচলতে ৰেপটাইলছ এই অক্ষয় কুমাৰহে, মানে সৰীসৃপ প্ৰাণী এই অক্ষয় কুমাৰহে। তেতিয়াহ'লে বলক সৰীসৃপ প্ৰাণী অক্ষয় কুমাৰৰ ভিডিঅ'টো প্ৰাৰম্ভ কৰোঁ। बात अच्छी लगी, मुझे कई ऑफर्स आते हैं, मैं आपको बताऊं, मुझे कई बड़े बड़े गुटखा कंपनी के ऑफर्स आते हैं कि करो, अच्छा, और अनगिनत सुनने वाले अमाउंट देने को तैयार होते हैं, लेकिन बात उसकी नहीं है। आज इतना बड़ा एक लाइन यहां जुड़ा हुआ है, कहां गया, स्वस्थ भारत, वाह क्या एक्टिंग कर रहा है। तो उसके लिए मैं ये काम नहीं करूंगा, गलत काम नहीं करूंगा, ठीक है जी। হা ঠিক আছে জি, বুজি পালো আপুনিতো বিৰাট ডাঙৰ খিলাৰী, আপুনি গুটকাৰ এড নকৰে, চিগাৰেটৰ এড নকৰে, বুজি পালো, কিন্তু মূল্য সকলোৰে থাকে। মূল্যটো যেতিয়া পায় নিজৰ মূল্যটো, সঠিক মূল্যটো বিক্ৰী সকলোৱে হয়। বিমলৰ এড অজয় দেৱগনে কৰিছে মানি ললো, কাৰণ কাজলত কৰিও কলা হ'ল অজয় দেৱগনৰ দাঁতকেইটা, কিন্তু কিং খানে কিয় কৰিব লাগে হে? যিজন কিং খানৰ ঘৰ মন্নত 200 কোটি টকীয়া ঘৰতে থাকে, সেইজনেও মানে গুটকাৰ এড কৰিছে, তেতিয়াহ'লে অক্ষয় কুমাৰ কিয় পিছত থাকিব? देखें कौन नया खिलाड़ी आया है। समझा देते हैं, प्यार से समझाएंगे, धीरे धीरे से। वो भी अपनी जुबान में। वाह क्या सीन है। ये तो अपनी जुबान है। जुबान एक हो तो दिल भी एक होने चाहिए। विमल बोलो जुबान केसरी। वाह क्या सीन है, वाह क्या सीन है। চামৰাৰ মুখ না, ভুল হৈ যায়, বেয়া পাই লাভ নাই, গতিকে চামৰাৰ মুখত যি টি কথা ওলাই যাব পাৰে, কি কয় স্লিপ অফ টাং হৈ যাব পাৰে, ডাঙৰ কথা নহয়। চাওক নিজৰ মুখেৰে কৈ পেলাই নিজে এই গুটকাৰ এডভাৰটাইজ কৰে। আৰে ভাই ইহঁতৰ ফিল্ম চাব গ'লে মানে আধা ঘণ্টামান তাতে এডভাৰটাইজ দিয়ে, গুটকা মত খাইয়ে, মে মুকেশ, মুকেশ সিर्फ 24 साल का सा, अफसोस हम मुकेश को बचा नहीं पाए, আৰু ইহঁতে নিজে গুটকাৰ ব্ৰেণ্ড এম্বেচাডৰ হয়। মানে মই বুজি নাপাওঁ, বিমল ইমানে ডাঙৰ কোম্পানী না, মানে টাটা চাটাইও মানে ইহঁতক এডভাৰটাইজ কৰিব নামাতে, বিমলে মাতি দিছে। ঠিক আছে, টাটাই মাতিলে তানিষ্ক চেইন একডালৰ এডভাৰটাইজ কৰিব, কৰ, সেইটো কোনো ঢকেদাৰী নহয়। টাটাৰ গাড়ী এখন কৰিব মাতিলে কৰ, বা ৰিলায়েন্সে মাতিলে কৰ, যোনে মাতে, আদানী মাতিলে, অম্বানী মাতে, কৰ। কিন্তু ভাই গুটকাৰ এড মই নিজেও খাব পাৰো, গুটকা চিগাৰেটো খাব পাৰো, সেইবুলি মই বান্ডিলত বিক্ৰী নহওঁ। আপোনালোকে কি ভাবিছে তেওঁ গুটকাৰ এডে কৰিছে অকল? তেওঁ যে এই যে এডভাৰটাইজ দিয়ে যে মানে ফিল্মৰ আগত যে আহে, হস্পিটেল কে সামনে বেঠকে ফু ফু কৰ ৰহে हो, তাৰমানে ভাবে নেকি তেওঁ লাইফত চিগাৰেটৰ এড কৰা নাই? চাওক, ये सब दोगलापन है, मैं तेरा दोगलापना उतारता हूँ अब। কিমান ধুনীয়া কথা কৈছে ন আমাৰ ৰাজীৱ ভাটিয়া উৰ্ফ অক্ষয় কুমাৰে, কিন্তু মোৰ তাতেও এটা ভিডিঅ' আছে, পুৰণি হয়, চাওক। हम रेड एंड व्हाइट पीने वालों की बात ही कुछ और है। रजनीगंधा डायलगটোতো ইয়াৰ পৰাই চুৰি কৰিছে, हम रजनीगंधा खाने वाले एरे गेरे चीजों को मुंह नहीं लगाते। আৰু আপোনালোকে কি ভাবিছে এইবোৰ এড অকল অজয় দেৱগন, অক্ষয় কুমাৰ বা কিং খানাই কৰিছে নেকি? যিজনক সাদিকে মহানায়ক অৰ্থাৎ বিগ বি অমিতাভ বচ্চনেও এই গুটকাৰ এডভাৰটাইজ কৰি পাইছে।
এতিয়া শেষত এটা কথা কওঁ, কোনোবাই যদি ক'ব খোজে যে অক্ষয় কুমাৰে বিমল ইলাইচিৰহে এডটো কৰিছে, বিমল গুটকাত কৰা নাই, তেতিয়াহ'লে সিহঁতক এটা কথাই নৰ্মেল কৈ দিওঁ, এতিয়া ৰামদেৱৰ পতঞ্জলি তাৰ পৰা যদি উইস্কি ওলায়, মদ ওলায় যদি, সেইটো খালে কি লিভাৰটো ঠিক হ'ব নেকি? এতিয়া ৰজনীগন্ধা বা বিমল কোম্পানী যদি কেঞ্চাৰ হস্পিটেল খোলে, সেইটো কি আপোনালোকে সমাজ সেৱা বুলি ক'ব নেকি? আৰে ভাই, সিহঁতৰ গুটকা খায়ে মানুহৰ কেঞ্চাৰ হ'ব, দুই পিনে লাভ, খাওক কেঞ্চাৰ হওক, সিপিনে হস্পিটেলতো পইচা জমা দিয়ক। ভিডিঅ'টোৰ শেষত এটা কথাই কওঁ, এই ভিডিঅ'টোত মই অক্ষয় কুমাৰক ৰোষ্ট বা সমালোচনা কৰা নাই, অকল সঁচা কথাটোৱে কৈছোঁ। তেওঁ নিজৰ মুখেৰে কোৱা কথাটোৱে তেওঁ ৰাখিব নোৱাৰিলে, আৰু তেওঁ নিজে আগতে চিক্ৰেটৰ এড কৰি থৈছে, তেওঁ এতিয়া আৰু বেলেগ এড কৰে, মই অকল সেইটোহে কৈছোঁ। তেওঁক ময়ো ভাল পাওঁ, তেওঁ মোৰ ফেভৰেট হিৰো হয়, কিন্তু তেওঁক যদি মই আইডল হিচাপে মানি লওঁ, যদি ভাবোঁ যে তেওঁ যদি খাব পাৰে বিমল, মই কিয় নোৱাৰোঁ, তেওঁ যদি চিক্ৰেট খাব পাৰে তেতিয়াহ'লে মই কিয় নোৱাৰোঁ, তেতিয়াহ'লে কথা মই অকল সেইটোৰ কাৰণেহে কৈছোঁ, বুজিছে, বেলেগ কোনো কাৰণ নাই। ভিডিঅ'টো যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। ৰাম ৰাম, খুদা হাফিজ। বাছ এটা কথাই কওঁ, নিজৰ আশীৰ্বাদত অকণমান মোক মনত ৰাখিব। ধন্যবাদ। জয় অসম, জয় হিন্দ।